যাবগৈ লাগিব মই অৰুণাচললৈ অৰুণাচললৈ যাওঁ হা জহনি যোৱা মতা মেখেলা পিন্ধি ভিডিঅ' বনাবলৈ আহিছ লাষ্টম লগা নাই আজিকালি কি হ'ল জানো মোৰ ভিডিঅ'বোৰ ফেচবুকত একো নচলাই হ'ল একো কণ্টেণ্টো নাই নহয় কি পাওঁ বা কণ্টেণ্ট তাকে লাইভ এটাকে আহোঁ হেল্ল' বন্ধুসকল বহুত দিন লাইভত অহা নাই আজি লাইভত আহিছোঁ মোৰ ভিডিঅ'বোৰ চাব আৰু সুধিব পাৰে মোক কোনো অহা নাই দেখোন হেল্ল' অঁ মিনতি আহিছে মিনতি আছোঁ দিয়া ভালে আছোঁ নিশ্চয় পাইছোঁ ইমান জোৰছে কি চিঞৰি আহানো মই কিবা লাইভ হৈ আছোঁ দেখা নাই নেকি লাইভ হৈ আছোঁ তুমি আকৌ ডিষ্টাৰ্ব কৰিবলৈ আহা মোক কাম নাই চালা আপোনাৰ যে একেবাৰে কাম বন নাই আৰু দেই অকল এই মোবাইলডালতে লাগি থাকে যে দিন ৰাতি 24 ঘণ্টা মানুহে তেনেকে মোবাইলত এনি টাইম লাগি নাথাকে নহয় আৰে ফেচবুকত কেনে মনিটাইজ আহে বুলি লাগি আছো সবৰে ফেচবুকে পইচা পাই আছে লগৰকেইটাই ঠকাই কথা ক'বলৈ আহিছে আয়ো ফেচবুকত একেবাৰে পইচা ঘটিবলৈ যায় দেও এইটোক ঠেলামূৰীয়া এটা মাত খাই যায় ইমান টেঙৰ কাণ চাত ফাটি যায়গে লাউড স্পীকাৰ দিব নালাগে আৰু যদি মুখখন ইমান চোকা একেবাৰে জুই দিলেও নোপোৱে ভাল কথাটোৱে কৈছো কাম বনলৈ যাব লাগে নহয় অকল মোবাইলটোতে লাগি থাকিব নালাগে মই জানো নহয় কেতিয়া কামলৈ যাব লাগে সময়ত যাম নহয় মই সময়ত যাম কেতিয়া যাবি এইটো মতা চাউডিং মানুহটো কেনেকে গুচিয়াই দিব পাৰে নেকি লোকৰ মতা মানুহবোৰ কেনেকে কামলৈ গৈছে সেইবোৰ অকণ নেদেখে মোবাইলডালতে একদম ৰাতিপুৱা গধূলি তেনেকে লাগিয়ে থাকিব একদম মাটি যিডোখৰ আছিলে সেইডোখৰ বিকি পেলাই আইফোন আনিলে ফেচবুকৰ কাৰণে সেই ভিডিঅ' বনাবলৈ কাম নাই কোনোবা ইমান ঘৰ ভেটি বিকি পেলাই আৰু চাগে কি আনিব ঠিকনা নাই আৰু আপোনাৰ সেইফালে পালেগে আৰু কোনদিনাখন এইখন ঘৰ চাগে আৰু বাঁহতল হ'ব ঠিক নাই সোনকালে কামলৈ যাওক দেই কাম এটা বিচাৰি একদম মানে এই যে মুখখন ইমান চোকা কথা এষাৰ ক'বলৈ মানে মাজত চান্স নাপাওঁ একেবাৰে মুখত জুই দিলে নোপায় কেতিয়াবা কিবা খং উঠিব একেবাৰে এজনীকো নিকিনি কেতিয়াবা বিকিহে দিম চব বিকি পঠিয়াই দিম আহক খৰিডাল ফালি দিয়ক কিছু নাহক গোটেই খৰিবোৰ হেৰি তিতি গ'ল শুকান খৰিয়ে ডোখৰ আছে নিজে ফালি ল'ব নোৱাৰো নেকি মাইকী মানুহজনী হৈ পেলাই বৰ ফালিব লাগে ৰাম ৰাতিপুৱাৰ পৰা গধূলিলৈকে এই ঘৰত এনেকুৱা হুলস্থুল নহয় মতা মাইকী নহয় যেনিমান কিবা যুদ্ধহে লাগিছে মই শুই উঠি পেলাই এটা কথা নাই বতৰা নাই বাৰান্দাত আহি পেলাই ফোনটো লৈ হেল্ল' গাইজ ঘৈণী যদি উঠি পেলাই গোটেই ঘৰৰ কাম বন কৰি পেলাই গিয়েকৰ লগত কাজিয়া এতিয়া দুটা সেই চুলিয়া লাগিব কাহানী বা ইহঁতক চৰিত্ৰ সলনি নহ'লে আৰু দেই ওপৰ ফেচবুকডালে শেষ কৰি পেলাইছে আৰু কিবা কণ্টেণ্ট মনিটাইজেশ্যন নে কিবা পাইছে হপায় সেইটোকে লৈ পেলাই ইমান হুলস্থুল ভগৱান এইখিনিৰ পৰা সেই পইচা থকা হ'লে উঠি গ'লহেঁতেন ক'ৰবালে এতিয়া মেটা থাকি শেষ কৰিছে আৰু এইহালৰ পৰা শান্তি নাই গাঁওবুঢ়াক ক'বগৈহে লাগিব এই হালক যে এই কিবা এটা কৰিবলৈ ক'বলৈ নহ'লে একদম শেষ কৰি পেলাইছে আৰু অসভ্য জাতি বুলি এনেকৈ ছাপোৰ্ট কৰি যাব সদায় ভাল লাগিল আপোনাক আপোনাৰ ভিডিঅ'বোৰ চাম একদম মানুহটো দেখিলে মানে দেখিবলৈ মন নোযোৱা হৈছে মানে একদম দেখিবলৈ মন নোযোৱা হৈছে আৰু দেই আপোনাৰ একদম মোবাইলটো একদম ঠিঙাই একদম আগত লৈ যা ইমানকে হুলস্থুল কৰি থাকক যা জলে যাব নিছে যা হুলস্থুল কৰি নাথাকিবি মোক মই সেই মিনতি ঘৰ পৰা আহোঁগে ঘৰখন চাব গোটেই ইফালৰ পৰা সিফালে গোটেই গৰু চৰু সোমাব দেই চাব এইডালতে লাগি নাথাকিব কোনোবাই নি এডালো কোঠা মাৰি ভাঙিহে পেলাম এডাল মোবাইলটোতে অকল লাগি থাকে ক'ব নালাগে নহয় মই জানো জানে কাৰণে আজিলৈকে একো এটা কৰিব পৰা নাই মোবাইলডাল কেনেকে ঠিঙাই হেৰি কৰি আছে তই খুৱাইছ মোক তোৰ বাপেৰে ঘৰ পৰা আনি খুৱাইছ মোক তেনেকুৱা কথা নকব এইকেইদিন কোনে খুৱাইছে মাহঁতৰ ঘৰ পৰা পইচা কেইটকা অনা কাৰণেহে আপুনি খাবলৈ পাইছে সেই কেইটকা এনেই আনিছো ঘূৰাই নল'ব বাপেৰে ঘূৰাই দিব তেনেকে আগতো তেনেকে পইচা ল'লে নহয় 10,000 টকাটো নিদিলেগে কেলে তেতিয়াহ'লে দিবকে লাগিছিলে আকৌ কিয় 5,000 দিয়া নহয় দিম আৰু 5,000 কেইদিনমান পাছত কথা ক'বলৈ আহিছে মাইকী তলত খাই আছে এতিয়া আকৌ কথা ক'বলৈ আহিছে যিকণ মাটি আছিলে সেইকণো বিকি পেলাই কিহনো বালক ফোনটো আনিলে দেখিবলৈ মন নোযোৱা হৈছে সেইডোখৰ মাটি একো কামেই নাই আকৌ সেইকাৰণে বিকি দিলো কথা ক'বলৈ আহে খেতি মাটি বিকিছো নেকি পথাৰ মাটিখিনি নাবিকে নহয় ইমান আৰু ভিক্ষাৰী হৈ যোৱা নাই সেইখিনি মাটি বিকিলে যেন খাব নাপাম কথা ক'বলৈ এইজনী তাতকৈ দেখিবলৈ মন নহয় এইজনী মোক কেলেজনে আনিলো জানো এইজনী ইমান মুখখন চোকা জুই দিলে নোপায় কেনেকুৱা মাইকী পালোঁ আকৌ মই একদম মুখেদি খোৱা ভাত মোক তিতা মুখা তিতা মিঠা চব উলিয়াই দিছে মোক
একদম জীৱনটো কিবা হৈ গ'ল অলপতো মনে ভাল পোৱা কাম কিবা এটা কৰিবলৈ দিব পাৰে বাদ দে এইবোৰ কথা বাদ দে কিবা এটা বনাওঁ ফেচবুকত ইমানকৈ ভিউজো আহে আজিকালি ল'ৰাবোৰে মাইকী ড্ৰেছ পিন্ধি কৰে নহয় তেনেকুৱাকৈ কৰোঁ ভিউজ আহিব বাদ দিয়ে এইবোৰ কথা লাভ নাই তাকে কৰোঁ কিবা এটা কৰোঁগৈ মাইকীকৈ বনোৱা জীৱন উতলাৰে দৰা কইনা ইমান ধুনীয়া যোন দেখিছে মোক সঁচাকৈ মোক ইমানটো চুলি কথা বান্ধি দিলে আৰু ভাল লাগিব কিজানি ৰ'বা বান্ধি লওঁ চুলিখিনি বান্ধি লওঁ তেতিয়া ধুনীয়া লাগিব চুলিখিনি বন্ধাও অভ্যাস নাই নহয় এতিয়া মাইকী নিচিনা ধুনীয়া লাগিব চাগে যি হয় হওক আৰু যোনে যি কয় কমেণ্ট কৰে কওক আৰু বনাওঁ বাপেকে আজি মান নাইটো ধুনীয়াকৈ ওলাই আছে মোৰ নাইটো আকৌ মাইকী মানুহৰ দৰে নহয় ভালে লাগিব চাগে ৰ'বা ধুনীয়া লাগিব যি হয় হওক এজনী আহিলে আকৌ হুলস্থুল কৰিব কেনেবাকৈ ওলাবহি নহয় এজনী হাৰামিজনী এইজনী মোক শান্তি নোহোৱা কৰিছে ৰ'বা নাইটো দিয়া লওক তেতিয়া ভাল লাগিব হেল্ল' গাইজ মই এতিয়া নাচক এটা নাচিছো পুতলাৰে দৰা কইনা নেখেলো যে এতিয়া মই ডাঙৰ হলো ভাল নালাগে কৃষ্ণ কৃষ্ণ হে প্ৰভু ৰাঘনীয়া নাই নিতো হা নাই কিবা এটা কামত গৈছে মিনতি ঘৰত গৈছে বোলে আপুনি ইমান আচৰিত খাবলৈ কি আছে বাৰু কি আছে কৃষ্ণ কৃষ্ণ তই এইবোৰ কিহে পালে তোক নহয় মানে ভিডিঅ' এটা বনাইছো আজিকালি কমেডি ভিডিঅ' বনাইছো আকৌ আজিকালি চবেই বনায় তোৰ যদি ইমান ছোৱালী হবলৈ মন আছে হা কেলে ছোৱালী হৈ নললি কেলে ঘঁহি নথকা অৱস্থাত এইবোৰ পিন্ধি পেলাই ৰাম 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 প্ৰভু মই মন মৰি নগলো কেলে পাই বোলে খা ঘতে হা ৰাম আপুনি যে একদম গাঁৱলীয়া হৈছে আজিকালি ফেচবুকত চাবচোন চবেই মতাবোৰে মাইকী হৈ বনায় তেনেকে লাখ লাখ টকা ঘটি আছে মই এটা ট্ৰাই এটা কৰিছো ট্ৰাই কৰিছে হা কৃষ্ণ মই নাই দেখা দেই এনেকুৱা হা পাওঁতে ফাগুনে ৰাতিপুৱা গধূলি গালি পাৰি নাথাকে হা গৈ নক'বলৈ বোলো তাৰ লগত মেখেলা চাদৰ পিন্ধি ৰূপটো চা কৃষ্ণ প্ৰভু দেই হা হ'ব আৰু আপুনি এইটো কথাকে গোটেই গাঁওখনৰ ৰৌডাল বৌডালকৈ উলিয়াব নালাগে আৰু এখন সাধাৰণ কথা মাইকীজনী ক'বলৈ কি এইটো আছে ইমান হিষ্ট পুষ্ট মাজত মাইকীজনী নেখাওঁ ওলোৱা তোৰ হাতে মই চাহ নেখাওঁ তই থকা অৱস্থাত মই এইখিনি নাথাকো কিবা নিজকে মই খুচি খুচি লাগিছে নেলাগে কৃষ্ণ তোৰ ভাগে একো নেলাগে ল'ৰা মই যামগে দেই তোৰ পাওঁতে ফাগুনীয়ে কেনেকে সহ্য কৰিছে মই গম নাপাওঁ দে নেলাগে যাওঁগে মই যদি তেল মাৰিলো তেল দি নাযায় এইজনী গোটেইখন হলা গোটেই গাঁওখনৰ ৰৌডাল বৌডালকৈ উলিয়াব এইজনী একদম ফুটা লাচা এজনী কেলে ভাই দিবা এজনী টন্টমন্ট যেন লাগিছে মোৰ এজনী টন্টমন্ট একদম ছন্দটো সূৰ্যটো যেনেকৈ ফুটটো লৈছে হেৰৌ সৰ্বনাশ আজি মোৰ গ'ল আৰু একদম নাই একদম মানে বমা কোননো মই থাকোনি আই ক'ত গৈছিলি তই মই গৈছিলো মিনতিহঁতৰ ঘৰলৈ গৈছিলো মই বোলো আপোনাৰ ওচৰতো সোমাই যাওঁচোন গম পাইছো তই ঘৰত নাই বুলি তহঁতৰ ঘৰলৈ গৈছিল নহয় ছোৱালী এইকেইদিন হেনো আপোনালোকৰ কাৰেণ্টটো হেনো কাটি থৈছে সেইটো কাৰণেই গৈছিলো মই বোলো সেই তহঁতৰ ঘৰৰ পৰা সেই ফোনটো চাৰ্জত অকণ দিওঁগে বুলি গৈছিলো কিন্তু গৈ পেলাই যিখন দেখিলি ছোৱালী কি দেখিলি গিৰিয়ে বলিয়া হলি মোৰ মানুহটো ভালে তোৰ ভাগৰ মেখেলা চাদৰ পিন্ধি লৈছে ফোনটো আগত থৈ পুতলাই কইনা দৰা বুলি যিখন নাচিছে নহয় মই গৈ পেলাই কলত আকৌ মোক সেই বিলাহী দিব খুজিছে চাহ খুৱাব খুজিছে তই লগত কেনেকে আছ ছোৱালী হৰি মোৰ কি হ'ব বা মই বাৰু এনেকুৱা দেখা নাই বাৰু আজি বা সেই মানুহটো মই অথনিৰ পৰা কৈছো বোলো আপুনি বোলো এই ফেচবুকডালক বোলো লাগি বোলো আপুনি বোলো নিজৰ বোলো কাম একেবাৰে নষ্ট কৰিছে আপুনি নষ্ট নহয় তই চৰিত্ৰ নষ্ট কৰিছে তই গম পাৱ নাই ইমান হিষ্ট পুষ্ট মানুহটোৰ মাজত যে ইমান এজনী গাভৰু ছোৱালী সোমাইছে গম নাপাৱ নহয় যি নাচ তই মই সেইটো ভাজ দিব নোৱাৰ গম পাৱ নাই দেহত যিটো ভাজ দিছে ছোৱালী নাইডাল উলিয়াই লৈছে তোৰ গিৰিয়ৰ নাইডাল আমাৰ ঘৰ চৰিয়াটো সমান একদম উলিয়াই লৈ যিখন নাচ দিছে যিখন ভংগীমা ছোৱালী মই তোক কি কৈছো আৰু দেই এইটোক দেখি পেলাই মই আহি পেলাই গা ধুইছোহি মই আজি দিমগে নহয় বাপেকে মই এইবোৰ সুধিমগে নহয় এতিয়া সুধিমগে এতিয়া দিম নহয় মানুহটোকো সঁচাকে মানুহটোৰ পৰা মোৰ কিবা অশান্তিহে লগা হৈছে আৰু যোনদিনাখনৰ পৰা সেই ফেচবুকডাল খুলি ল'লে সেইদিনাখনৰ পৰা কিনো এইবোৰ কণ্টেণ্ট মনিটাইজ নে কি আহিছে মই বা চিনি নাপাওঁ ইমান সেইটো পাবৰ কাৰণে একদম গোটেই মানুহটো অকল মোবাইলতে লাগি থাকে গম পাওঁ নে আমাৰ সেই গিজিং মাটি কাষতে হেৰি মাটি এডোখৰ আছিলে সেইডোখৰ বিকি পেলাই আইফোন নে কি আপেল ফোন
সেইবোৰ আনিলে সেইবোৰ আনি পেলাই চা পইচা কেইটকা সেয়া পানীত পেলালে মোবাইলটো আনি মই বোলো ইমান দামী মোবাইল কি দৰকাৰনো তই কি বুজিবি বোলে মোক কেনেকুৱাখন অত্যাচাৰ কৰিলে হা মই বোলো চাওকচোন পাওঁতে বোলো এতিয়া বোলো মা ঘৰৰ পৰা বোলো পইচা আনি বোলো হা আপোনাক চলাবলগীয়া হৈছে ঘৰখন চলাইছোঁ হা সেইবোৰ কথা নাজানে কামলৈ মেলিবলৈ নাযায় দিম ৰ বাপেকে তাক আজি মই হ'লে যাওঁ ৰ এইটো ডিভোৰ্চ দিবি ডিভোৰ্চ দি দে তালাক দি দে এইটোৰ লগত তই চলিব নোৱাৰ ছোৱালী চলিব নোৱাৰ আৰু সঁচাকে দেই বেছিজনলৈ বেয়াও লাগে এনেকুৱা মতাৰ লগত থকাতকে মতা নথকাই ভাল এইটো ভিডিঅ' ইমান ভিউজ আহিলে এইজনী নহওঁতে মই আউটা ভিডিঅ' বনাই লওঁ ৰ আউটা ভিডিঅ' এইখন টাৱেলখন ইমান ডাঠ নহয় দেই দুষ্টি জিলেলে যাবগৈ লাগিব মই অৰুণাচললৈ হা জহনি যোৱা মতা মেখেলা পিন্ধি ভিডিঅ' বনাবলৈ আহিছ লাষ্টম লগা নাই ক'ব ওলালি তই ভটামকে ওলাবি যে এই যেতিয়া হ'লে এদিন ওলাবি ভাল শান্তি কাম এটা কৰিব নাপাওঁ ঘৰৰ মানুহ ঘৰলৈ নাহি পেলাই কলৈ যাব লাগে তই গুচি যা মাৰ ঘৰলৈ গুচি যা কামলৈ মেলিবলৈ নাযায় ঘৰত আৰু এতিয়া মেখেলা পিন্ধি ভিডিঅ' বনাই থাকিলে তেনেকে নহ'ব নহয় হা লোকৰ মতা মানুহবোৰ হৰিবোৰ বাটত ঘূৰি ফুৰিছে হা মেখেলা পিন্ধি ঘূৰি ফুৰিছে নেকি আপোনাৰ আগতে ঘৰৰ ভিতৰত একদম আৰু ৰুমত সোমাই মেখেলা পেটিকুট পিন্ধি পেলাই আপোনাৰ গ'ল আৰু জীৱন এনেকে আৰু মাৰ ঘৰলৈ গুচি যা কি কৰিব লাগে কি কৰিছে আপুনি হা একদম সঁচাকে দেই এইটোলৈ আহি পেলাই মোৰ একেবাৰে তেজটোপা খালে মোৰ জীৱনটো শেষ কৰি দিলে হ'ল কি হ'ল ইমান কান্দিব লগাকে কথা আছে কি মানুহ আগত এতিয়া মুখ উলিয়াব নোৱাৰিম মই ইমান সৰু কথাটো ইমান ডাঙৰ নকৰিবা বুজিছা শুনা চাবা কপিল শৰ্মা শ্ব' চাবা কপিল শৰ্মা মাইকী হয় কৃষ্ণা আৰু সেই লগৰ কেইজন অভিনেতা কেইজন দেখিছে নাই শকতটো সিহঁতে সদায় মাইকী কৰি গোটেই টিভিত ওলাই পৃথিৱী বিখ্যাত হৈ গৈছে আৰে মই ফেচবুকত আৰ্টিছে কি ইমানকে চিন্তা কৰিছে মৰি গলো বুলি ক'বলগীয়া হৈছে গোটেই মানুহে দেখিছে আৰু গোটেই গাঁৱৰ মানুহে দেখিছে আপোনাৰ এইবোৰ ভিডিঅ' আৰে দেখো আৰে মই কেয়াৰ কৰা নাই নহয় মই যদি কেয়াৰ কৰিলো হ'লে মই নকৰিলোৱে হ'ল কথা ক'ব লাগে সাধাৰণ কথাটোকে ইমান কান্দি পাখি মৰিছে তাই বেছি কৰে যা চাহ খাব লাগে মোলে নোৱাৰো মই চাহ তাহ বনাই থাকিবলৈ ৰুমতে সোমাই কাম বন নাই মুখৰ আগত চাহ মুখৰ আগত ভাত মই একো দিব নোৱাৰো অকমান ইজি হ'ব চেষ্টা কৰা পৃথিৱী কোন গতিৰে গৈছে তুমি কোন গতিৰে গৈছা মই আপোনালৈ অহাটোৱে ভুল হ'ল নহা হ'লে ভাল আছিলে ভাবিছিলো চাগে ভাল হ'ব মানুহটো ভাল পাইছো কি বেয়া আহিয়ে দেখিছো কি বেয়া কথা আজিলৈকে মোৰ কথা ক'বলৈ এই সাধাৰণ কথাটো ইমান ৰৌজাল কৈছো যে এইবিলাক ভিডিঅ' বনোৱা এৰক যদি মই এখন ঘৰত থাকিব লাগে এইবোৰ ভিডিঅ' বনোৱা এৰক নহ'লে মই কিন্তু গুচি যামগে মই নেৰো মই ভিডিঅ' বনাম আৰু ভিডিঅ' বনাম তেতিয়াহ'লে আপুনি এখন ঘৰত থাকক মই নাথাকো মেখেলা পিন্ধি আপুনি ভিডিঅ' বনাই পেলাই এখন ঘৰত থাকক মই তেতিয়াহ'লে বিদায়হে মাগিলো আপোনাৰ পৰা গ'লেও জাগে যা যাম দে মই ভিডিঅ' বনাম মই কণ্টেণ্ট মনিটাইজেশ্যন আনিহে কথা ক'বলৈ এই সাধাৰণ কথাটোতে আপুনিয়ে থাকক এখন ঘৰত মই নাথাকো মই যাওঁগে কেইদিনো থাকিবা দুদিনৰ পাছত ঘূৰি আহিবা কেইদিনো থাকিবা মাথাবোৰ কিবা গোবৰলৈ ঘূৰি ফুৰিছে পৃথিৱী কোন গতিৰে গৈছে আৰু এইবোৰ কোন গতিৰে গৈছে